গোসাইগাঁও জিলা বিপিএফ দল হিচাপে আজি যেটো ট্ৰাইনিয়েল কনফাৰেন্স সেই ট্ৰাইনিয়েল কনফাৰেন্সত নতুন বডি ফৰ্মেশ্যন হোৱাৰ কথা আছিল যেন হওক আগত যিখিনি পুৰাণা আছিল চবেই থাকিছে ভালে ভালে কাম কৰি আছে আৰু গোসাইগাঁও জিলা হিচাপে আগন্তুক যিটো BTC নিৰ্বাচন এই নিৰ্বাচনত কেনেকৈ ভাগ ল'ব লাগে কি ইস্যু লৈ পেলাই ৰাইজৰ মাজত যাব এইবিলাক গোটেই কথা আলোচনা হৈছে ভাল হৈছে মই শুনি পেলাই ভাল লাগিছে ডেলিগেটত অন্তত যথেষ্ট মানুহ হৈছে গোসাইগাঁও জিলা হিচাপে 5টা সমষ্টি আছে 5টাৰ ভিতৰত 4টাটো আমি পামেই আমাৰ যিখিনি ডেলিগেটসকলৰ যিটো ৰিপৰ্ট বা আমাৰ দলৰ কৰ্মীসকলে মোক যিখিনি ৰিপৰ্ট দিছে বা মোক যিখিনি জনাই দিছে বা মই যিখিনি ইনপুট পাইছে মুঠতে গোসাইগাঁও জিলা হিচাপে 5টা সমষ্টিৰ ভিতৰত 4টাটো কনফাৰ্ম এই বেছি দিন নাই নিৰ্বাচন হ'ব মই যিমান দূৰ জানো অতি সোনকালে হ'ব নিৰ্বাচনটো 25তে আৰু 25ত চৰকাৰ আহিলে আমি কি কাম কৰিম সেইবিলাক গোটেই কথাটো আগন্তুক যিটো আমাৰ 20 আৰু 21 তাৰিখত যিটো চেণ্ট্ৰেল BPF দলৰ যিটো ট্ৰাইনিয়েল কনফাৰেন্স হ'ব ইয়াত গোটেই কথাবিলাক আলোচনা কৰি ডিচিশ্যন ল'ব কথা সেইটোৱে দেখা গৈছে যে আপোনাৰ গোসাইগাঁও জিলা সমিতিৰ অন্তৰ্গত গুমা সমষ্টিত কিন্তু দেখা গৈছে এটা অন্তকণ্ডলৰ সৃষ্টি হৈছে এইবিলাক সব দলত থাকে এইবিলাক সব দলত হয় কংগ্ৰেছতো হয় BJPতো হয় UPPতো হয় AGPতো হয় সব দলতে এইবিলাক থাকে অলপ চলপ হয়ে কোনো দলে এনেকুৱা ক্লিন একো গণ্ডগোল নোহোৱাকৈ কোনো দলে আজিৰ দিনত যোৱাটো মই দেখিবলৈ পোৱা নাই মুঠতে সব দলত থাকে এইবিলাক অলপ চলপ হয়েই তৰ্ক বিতৰ্ক হয় দেখা গৈছে যে বৰ্তমান BJPয়ে গুমা সমষ্টিত মানে ফেন চকু পেলাইছে কি ক'ব নাই এইবিলাক অকল BJP নহয় ৰে কংগ্ৰেছৰো চেষ্টা থাকিব BJPৰো চেষ্টা থাকিব UPPৰো চেষ্টা থাকিব সব দলে নিজৰ দলটো নিজৰ প্ৰাৰ্থীটো জিকাবৰ কাৰণে নিজাবগীয়াকৈ ষ্ট্ৰেটেজি ব্যৱহাৰ কৰে অকল গুমা নহয় সব সমষ্টিতে চবেই যেনেকৈ পাৰে নিজৰ প্ৰাৰ্থীটো জিকাবৰ কাৰণে এইটো চেষ্টা চলাবই অকল গুমাৰ কথা নহয় শ্ৰীৰামপুৰ আমিওতো গুমা সমষ্টিত আমাৰ দলটো কেনেকৈ জিকিব পাৰে তাৰ কাৰণে আমি ৰণকৌশল বনাই আছোঁ শ্ৰীৰামপুৰতো আমি বনাই আছোঁ সব দল একই ইতিমধ্যে দেখা গৈছে যে প্ৰমোদ বড়োৰ নিৰ্বাচনত বেছি দিন নাই নতুনকৈ এটা ভিজন ডকুমেণ্ট উলিয়াইছে এইটোৱেতো কৈছোঁ মই প্ৰমোদ বড়োৰ যিমান ভিজন ডকুমেণ্ট বা কি এইবিলাক কমিশ্যন ডকুমেণ্টহে ক'ব লাগিব আমি কমিশ্যন লোৱা ডকুমেণ্ট এইবিলাক ভিজন কিবা বনাই পেলাই আৰু পইচা ওলাই পেলাই খাব সেইটোহে প্ৰমোদ বড়ো 4.5 বছৰৰ বেছি পাৰ হৈ গ'ল আজিৰ দিনত যিমানেই নকয় কিয় কোনো পাব্লিকে তাক বিশ্বাস নকৰে কোনো জাতিয়ে বিশ্বাস নকৰে তাক BTR চুক্তিৰ বিষয়ে কি ক'ব কিমান দূৰ সফল হৈছে BTR চুক্তিটো আজিৰ দিনত এটাও ইমপ্লিমেণ্ট হোৱা নাই সীমা বঢ়াব লাগিছিল বঢ়োৱা নাই 60টা সমষ্টি হ'ব লাগিছিল কৰিব পৰা নাই প্ৰমোদ বড়োৱে আৰু ঘৰে ঘৰে চাকৰি দিব লাগিছিল আৰু কিবাকিবি ইনষ্টিটিউশ্যন বনোৱাৰ কথা আছিল ভৈৰৱকুণ্ডত কিবা ইউনিভাৰ্চিটি আমাৰ চিৰাং জিলাত ৰৌমাৰীত কিবা ইউনিভাৰ্চিটি এনেকুৱা বহুত আছিল এটাও কৰিব পৰা নাই আৰু সি নোৱাৰে